বহুত দিন পিছত আহিলো নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো হে গাইজ হোৱাটছ আপ ইজ ইউৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল সো কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু আগলৈকে সকলো খবৰ ভালে থাকে সো ফাইনালি আজি 31 জুলাই মানে মোৰ জন্মদিন হয় তো আজি নহতে মানে এই মহা দুষ্ট লৰাটোৱে জন্ম লৈছিল আৰু তো সকলে বহুত বেছি পৰিমাণে মৰম দি আছে ইনষ্টাগ্ৰামত সকলে মেনশন কৰি আছে হোৱাটছআপত দি আছে ষ্টেটাছ দি আছে সকলে তো তাহাক বহুত বেছি পৰিমাণে থেংক ইউ আৰু এনেকৈ মৰম দি থাকক আৰু আমালোকৰ এই অৰিজিত ব্লগ ফেমিলিটো যিটো আছে সেইটো বহুত ডাঙৰলৈকে লৈ যাওক যাতে দিন যিমান দিন হয় যিমান বছৰ হয় তো যাতে সকলে একদম পুৰা শক্তিশালী হৈ উঠে অৰিজিত ব্লগ ফেমিলিটো এই কামনা কৰিছো আৰু এই সকলে আশা ৰাখিব আৰু বহুত দূৰে দূৰে ভিডিঅ' আহি থাকিব তো বাৰ্থডে উপলক্ষে অলপ কিবা কিবি কৰাৰ চেষ্টা কৰিম তো মই ভিডিঅ'টো লাষ্টলৈকে আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু এতিয়া গা চা ধুই আহিছো অলপ তো এতিয়া ডিষ্টেঞ্চ অলপ চেঞ্জ কৰো তো কৰি চলি কিনে আপোনালোকক লগ পাই আছো কিন্তু ইফালে চাওক জুলাই মাহৰ গোটেই দিনটো বৰষুণ পৰা নাছিল গোটেই মাহটো বৰষুণ পৰা নাছিল কিন্তু যিদিনা মোৰ বাৰ্থডে সিদিনা ৱেডাৰ চাওক ইমান বেয়া কৰিছে ইমান বৰষুণ দি আছে পুৱাৰ পৰা ইফালে পানী চানী জমা হৈ উঠছে ইফালে চাওকে কি কম আৰু এইপিনে তো আৰু বেছি পানী হৈ উঠছে এই চাওক আৰু ইফালে চাওক আৰু এটা ধামাকা হৈ আছে ইফালে এতিয়া নকওঁ বাৰু টিকেটৰ কথা বাট পিছত হ'ব আৰু এটা ধামাকা চাই থাকিব বৰ্তমান একদম ৰেডি চেডি হৈ আহি গৈছো এতিয়া তো এতিয়া যাব লাগে অলপ মন্দিৰত তো মন্দিৰত যাই কিনে অলপ সেৱা চেৱা কৰো তো সেৱা চেৱা কৰি কিনে আপোনালোকক লগ পাই আছো আৰু আপোনালোকে লাষ্টলৈকে ভিডিঅ'টো চাই থাকিব অলপ চলি গুচি গৈছে গাই মানে বৰষুণ দি আছে না তো জিকি চিকি অৱস্থা শেষ তো এতিয়া যাইছো মন্দিৰত ভিডিঅ'টো লাষ্টলৈকে চাই থাকক তো বৰ্তমান মোৰ চাম একদম কাৰ্যক্ৰম শেষ হৈ গৈছে তো এতিয়া আৰু বেলেগ বেলেগ কিবা কিবি কাম আছে তো সেইবোৰো কৰিব লাগিব তো এতিয়া ঘৰত যাওঁ যাই কিনে আগতে ড্ৰেছটো চেঞ্জ কৰোঁ কুৰ্তাটো কাৰণ বহুত বেছি পৰিমাণে গৰম লাগি আছে তো চেঞ্জ কৰি কিনে পিছত আপোনালোকক লগ পাই আছো তো গাইজ ভাবিছো যে বাৰ্থডে বুলি অলপ দুখীয়াসকলক কিবা দিম বুলি ভাবিছো চ' মোৰ যিখিনি সামৰ্থ্য আছে সেইখিনি দি মই মানে চেষ্টা কৰি আছো তো এতিয়া যাই আছো মানে সেই পাৰে তো দেখাই আছো আপোনালোকক ভিডিঅ'টো লাষ্টলৈকে যিখিনি মানে সামৰ্থ্য আছে মোৰ যিখিনি মানে যিখিনি মই পাৰো আৰু আপোনালোকক কৈ বুজাব পৰা নাই তো সেইখিনি সামৰ্থ্যৰে মানে মই কিবা অলপ দুখীয়াসকলক দিয়াৰ চেষ্টা কৰি আছো তো বেছি নাই এতে 15 বা 16টা পেকেট মান আছে ইফালে তো এতিয়া যাওঁ যাই কিনে অলপ কিবা দিয়াৰ চেষ্টা কৰোঁ আৰু আপোনালোকক দেখাই আছো আৰু যিহেতু জন্মদিন বুলি তো এইখিনি অকণমান হয়তো কৰিব পাৰো আপোনালোকে আৰু আপোনালোকৰ যিহেতু জন্মদিন যদি থাকে আৰু আপোনালোকে এনেও টাইম পালে আপোনালোকে অলপ এনেকৈ মানুহক সহায় কৰি থাকিব বহুত বেছি পৰিমাণে ভাল লাগে আৰু আমি যদি নকৰোঁ তাহলে কৰ পৰা পাব তো এইখিনি ভাবি কিনে আপোনালোকে অলপ সহায় কৰি দিব গোটেইখিনি বস্তু তো এতিয়া একদম যাই আছো আৰু আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক গাইজ মানে এনে দিনত মানে পৰিছে জন্মদিনটো তো ইফালে মানে একদম ঢাকি চাকি লৈ যাব লগা মানে লৈ যাই আছো আৰু মানে এনে দিনত পৰিলে তো কি কৰিম আৰু কোনো উপায় নাই ইফালে চাওক বৰষুণৰ ৱেডাৰ একদম কি বেয়া কৰি পেলাইছে ফাইনেলি আহি পালো মেইন লোকেশ্যনত মানে য'ত মানে দিম বুলি ভাবিছো তো আহি পৰিছো মানে বেছি মানুহ নাই বৰষুণটো মানে ৱেডাৰ বুলি চ' অলপ বিচৰাব লাগিব চ' দি চি কিনে আপোনালোকক লগ পাইছো আৰু অলপ ভিডিঅ'ৰ মাধ্যমত দেখাৰ চেষ্টা কৰিম কাৰণ ভিডিঅ'ৰ মাধ্যমত দেখালে আপোনালোকে মানে যাই বেলেগ কোনোবাই মানুহ আছে তাহলে মানে গম পায় যে এনেকৈ দিয়াৰ বাবে চেষ্টা কৰিব পাৰি গোটেইখিনি কৰিব পাৰি তো গম পায় আপোনালোকে বুজিছে তো এইখিনি অলপ দেখাই আছো আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক লাষ্টলৈকে You don't see the things I see. I'll tell you things you won't believe. Above the skies, overseas, I hear them all, those places. Huh? Janamdin Mubarak. Janamdin Mubarak. Happy birthday. Thank you. So বহুত বেছি মনে মানে মজা লাগে তাহাৰ লগত এইবোৰ কৰি তো অলপ ইফালে আছে তো দিয়াৰ চেষ্টা কৰি আছো আপোনালোকে Live your life, live your dream. It's the sound of soul in me. Live your life, live your dream. আৰু মানে ইফালে বোলে আৰু এটা আছে মানে নাখাই বোলে বহুত বেছি মানে বেয়া হৈ আছে অৱস্থাটো তো ইমান দিনটো অহা নাছিল ইমান দিন একো কথা গম পোৱা নাছিলো বাট এতিয়া যেতিয়া আহিলো মানে মন চন একদম বেয়া হৈ গৈছে মানে অলপ মানে মনটো সাহস পাইছে যিহেতু মই অলপ কিবা কিবি দিয়াৰ চেষ্টা কৰিছো তো ইফালে অলপ যাওঁ যাই কিনে দেখাই আছো বাপৰে কি কম আৰু মানে ইফালে আহি কিনে মন চন একদম বেয়া হৈ গৈছে না গম পোৱাই নাছিলো মানে এইখিনি ঠাইত এনেহেন পৰিস্থিতি হৈ আছে বুলি ইফালে চাওক ঘৰ চৰৰ অৱস্থা কেতিয়াও গমে পোৱা নাছিলো এতিয়া মানে ফাৰ্ষ্ট টাইম যিহেতু এইবাৰ দিলো জন্মদিনৰ উপলক্ষে তেতিয়াহে গম পালো এনেহেন পৰিস্থিতি হৈ আছে ইফালে তো
কি কম আৰু মন চন একদম বেয়া হৈ গৈছে ইফালে। তো আপোনালোকে যদি কেতিয়াবা পাৰে আপোনালোকৰ জন্মদিন নহওক কেতিয়াবা আপোনালোকৰ হাতত যদি পইচা আহে আপোনালোকে অলপ দিয়ক, চেষ্টা কৰক যাতে তাহাৰো মংগল হয়। নহ'লে তাহোনক কৰ পৰা দিব? তাহোনক যেতিয়া ৰাস্তা ঘাটত বহে 1-2 টকা যেতিয়া দিয়ে তাহোন সেইটোৰ পৰাই সেই কৰে। এনেকে আপোনালোকে কেতিয়া ইগনোৰ কৰিব নালাগে তাহাক। তো আপোনালোকে যিখিনি সামৰ্থ্য আছে আপোনালোকে দিয়াৰ চেষ্টা কৰক। আৰু ভিডিঅ'টো মেইন বনোৱাৰ উদ্দেশ্য হ'ল যাতে আপোনালোকে মোৰ ভিডিঅ' চাই কিনে মটিভেশ্যন পায়, যাতে আপোনালোকেও ভাবে যে আমিও দিব পাৰোঁ। যদি অৰিজিতে দিব পাৰে আমিও দিব নোৱাৰোঁ। এইখিনি কিছুমানৰ চেলেঞ্জ থাকে ন। তো যদি চেলেঞ্জ যদি কৰিব বিচাৰে আপোনালোকে কৰিব পাৰে, যাতে তাহাৰ মংগল হয়, মোৰ নহয়, যাতে তাহাৰ মংগল হয়, তাহাৰ যাতে ভালকে আৰু থাকিব পাৰে। অলপ আমি যদি মানুহৰ নুবুজো কাই বুজিব? আপোনালোকে কওক। কি ক'ম আৰু মানুহে মানুহৰ পৰম বন্ধু বুলি কোৱা হয় কেতিয়াবা। তো আপোনালোকে দিয়াৰ চেষ্টা কৰক, আপোনালোকে কিবা কিবি কৰক তাতে ভাল হ'ব। তো এতিয়া ঘৰত যাওক। ইফালে গৰমো লাগি আছে বহুত বেছি, বাট তাহাক চাই বহুত বেছি পৰিমাণে বেয়া লাগিছে। তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকক আপোনালোকে। যিমান পাৰিছোঁ মানে যিখিনি অকণমান সহায় কৰিব পাৰিছোঁ সেইখিনিত মই সন্তুষ্ট আছোঁ, কাৰণ মোৰ যিখিনি সামৰ্থ্য আছিল সেইখিনি দি মই ট্ৰাই কৰিছোঁ। তো আপোনালোকে একবাৰ কৰি চাব, মানে যাৰ যিখিনি সামৰ্থ্য আছে আপোনালোকে অলপ কৰি চাব, বহুত বেছি পৰিমাণে ভাল লাগিব। মানে ইমান দুখী আছে, মানে কি ক'ম, মোৰ মুখৰ পৰা ভাষা হ'ল নাই। তো আপোনালোকক কৰক যিখিনি পাৰে। আৰু ইফালে বহুত বেছি পৰিমাণে গৰম লাগি আছে। তো এতিয়া যাওঁ ঘৰত, আৰু বেলেগ বহুত কিবা কিবি কাম আছে এতিয়া। তো পুৱা মন্দিৰত গ'লে সেই কৰিলোঁ, আৰু বহুত কিবি কাম আছে। তো কৰি কিনে আপোনালোকক লগ পাই আছোঁ। তো গাইজ বৰ্তমান একদম ৰেডি চেডি হৈ ওলালোঁ এতিয়া। তো এতিয়া যাব লাগে, অলপ পাৰ্টি আছে, সৰু সুৰা কিবা কিবি ৰাখিছোঁ। চ' এইফালে আছে ফ্ৰেণ্ডছ কেইটা গোটেইখিনি। তো এতিয়া যাই আছোঁ, আৰু আহি আছে কলেজৰ পৰা 2-3টা মান। তো সৰু সুৰা এটা পাৰ্টি ৰাখিছোঁ। তো তাতে যাই আছোঁ, তাতে যাই কিনে লগ পাই আছোঁ। ভাবি আছিলোঁ যে পাৰ্টিটো চাগে অলপ ভাল হ'ব, বাট নাজানো কি হয়। যি বৰষুণ একদম ৱেডাৰ দি দিছে, আৰু মানে ইমান সকলোৰে টাইম নিমিলা আছে। তো সিফালে তো কৰি আছোঁ ইফালে, আৰু তাৰপিছত চানডে দিন ন, তাৰ ভিতৰত আজিৰ দিনটো মানে কেনেহেন এটা হৈ আছে। মানে এনে ৱেডাৰৰ দিন থাকিলে টোপনি দিবাই মন যায় চবৰে সকলোৰে। তো সেনে আৰু কি কৰিম, উপায় নাই। তো এতিয়া যাই আছোঁ আৰু দেখাই আছোঁ। তো এতিয়া আহি পালোঁ ডলফিনত। তো ডলফিনত মানে ওপৰত এইটো ভাড়া কৰিছিলোঁ। তো মানে বহুতখিনি ফ্ৰেণ্ড এতিয়া আহি আছে। তো ইফালে কেকখন ৰাখা আছে, মানে বহুতখিনি ফ্ৰেণ্ড মানে কি 9-10 জন ধৰি লওক, আৰু বাচ্চা দি চবে আছে। আৰু তো এইখিনি মানে যিখিনি পাৰিম সামৰ্থ্য আছে আৰু এইখিনি কৰিম, মানে যি মানে পাৰিছোঁ। আৰু তো ডলফিনৰ ওপৰৰ পৰা এটা ভিউটো চাওক, কিমান ধুনীয়া এটা ভিউ হয়। আৰু আপোনালোকৰ যদি কিবা পাৰ্টি চাৰ্টি থাকে তো আপোনালোকেও ল'ব পাৰে। মোৰ বাৰু এড্ৰেছটো দি দিম ইয়াতে। তো বৰপাৰা ৰোডত আছে ডলফিনটো, বহুত ধুনীয়া হয়, বহুত ধুনীয়া প্লেচৰ মাজত আছে। এইখিনি আপোনালোকে দেখিব পাৰিছে এইফালে। তো এতিয়া বাটি দি আছোঁ। ৰাতি যে মোৰ অৱস্থা যে কি হ'ব এইখিনি ভগৱানে জানে, কাৰণ আপোনালোকে জানে যিমান বন্ধুত্ব থাকে সিমানে ৰাতিৰ অৱস্থা কি হ'ব, বেয়া হ'ব। কি হ'ব? বেয়া আৰু মজা। ৰাতিৰ অৱস্থা বেয়া আৰু মজা, মানে আজি যাব মোৰ অৱস্থা। ইফালে চাওক, আমি তাৰো স্প্ৰে আনিছোঁ, আজি তাক বুট বনাম। আৰু ইফালে অৰিজিত কাৰ লগত কথা পাতি আছে, মানে আজি বহুতে ব্যস্ত, তাই বিজি মেন। চ' চাই থাকক আপোনাৰ। হতে চোন 5:30 বাজি গৈছে এতিয়ালৈকে। তো ইফালে চবেতো আহিছে, ইফালে বাচ্চাহঁতে চবে আছে, বাট টিকেটা আৰু সুস্মিতা মানে এটা মোৰ ফ্ৰেণ্ড আছে, তাহোন অহা নাই। আৰু ধ্ৰুৱকটো চিনিয়ে পায় আপোনালোকে, যাই ফাৰ্ষ্টৰ পৰা মানে ব্লগ চিনি পায়। তো এতিয়ালৈকে অহাই নাই। তো ইফালে চাওক ট্ৰেক গোটেইখিনি আছে। ইফালে কেকখন ভাল লাগছে, ইমানো বেয়া লগা নাই। ইফালে ফোন চোন আছে, ইফালে হ'ব আৰু ধামাকা হ'ব এতিয়া। তো আহি থাকক গোটেইকেইটা। আৰু ডলফিনৰ পৰা ভিউখনটো বহুত বেছি পৰিমাণে মজা, কিন্তু ডলফিনৰ যিটো মালিক বহুত বেছি পৰিমাণে ইমানো ভাল নহয়, মানে টকা অলপ বেছি লয় চব বস্তুতে। এইখিনি ভাড়া বোলে কিবা 500 টকা লৈ লৈছে, হয় মানে 1 ঘণ্টাৰ কাৰণে বোলে 500 টকা। ইফালে টিকেট আছে, তো চিনি পায় আপোনালোকে সকলোৱে। তো বৰ্তমান কি হৈছে? বৰ্তমান মানে কিবা প্ৰব্লেম চলি আছে, সেইকাৰণে ভিডিঅ' দিয়া। লাইফৰ প্ৰব্লেম নেকি? নাই লাইফৰ কি প্ৰব্লেম তে? শুনো অলপ। নহয়, এক্সামৰ প্ৰব্লেম চলি আছে আৰু কিবা বহুত কিবা। আচ্ছা, হয় নেকি? মোৰ চেনেলত গম পাব। তো টিকেটৰ মানে ভিডিঅ' আহিব আৰু লাহে নেকি? একদম ফালে চবে আহি পৰিছে এতিয়া। তো এতিয়া ভাবি আছোঁ আৰু কেক চেক কাটো, বেছি দেৰি কৰি লাভ চাভ নাই। তো এতিয়া যিখিনি কৰিম বুলি ভাবিছিলোঁ বেলুন বোৰ সঁচাকে বেলুন কেইটা আনিছিলোঁ, মানে বেলুন বোৰ ফাটি যাই আছে, মানে এনে পৰিস্থিতি। আৰু কি কম, ৱেডাৰটো একদম বেয়া, সেইখিনি কথা। ৱেডাৰ একদম বেয়া। তো ইফালে চবেই আছে, আৰু তো এতিয়া ষ্টাৰ্ট কৰা যাক। আৰু এতিয়া আমাৰ কাৰ্যক্ৰম আৰম্ভ কৰিম। আৰম্ভ হ'ব এতিয়া। মোৰ অৱস্থা কেনে হৈ গৈছে। ইফালে শেষ, ইয়াক মই বাদ শেষ কৰিম। আৰু এইকেইটা গোটেইকেইটা চকু চলি আছে। ইফালে কেকটা খাওয়া দে,
দাদা আমাকে শেষ করে তো মুখ চুখ একদম ক্লিয়াৰ চিলাৰ কৰি আহিলো ইফালে টিকে তোক তো মই দিম তোৰ বাৰ্ডে ৰুমত তোক দিম মই চাই থবি তো এবাৰ আহিলো অলপ তো এতিয়া ফ্ৰেছ হৈ কিনে কি এই ভিডিঅ'ৰ আগত নাহে তোৰ গিফ্ট এণ্ড সাৰপ্ৰাইজ গিফ্ট এই কি আহে ভাই এইটো কি এইটো হল সেইকাৰণে বন্ধু থাকবা বেছি নালাগে बोले तो টিকেটা ফালে হতৰ পৰা এইটো দিছে আৰু তাহাত তো মানে গ্ৰিপৰ কথা নকয় তাহতে বদমাছ ল'ৰা ছোৱালী মানে ইমান বদমাছ দেখা নাই যায় টিকুমনি পেন লৈ আহিছে টিকুমনি পেঞ্চিল লৈ আহিবলৈ কৈ আছে এইফালে কোৱা আহি গৈছে আৰু সৰু সুৰা গৰীব মানুহৰ যিখিনি আছে আৰু তো এইফালে আহি আছে আৰু আহা বাকী আছে আৰু বাকীখিনি তো হৈ আছে আৰু ভিডিঅ'টো লাষ্টলৈকে চাই থাকো কোনটো মোৰ অৱস্থা চাগে ইফালে ৰাতি আৰু ট্ৰেইলাৰ আছে সো এতিয়া খাই দাই লওঁ আৰু তো পিছত লগ পাইছোঁ আৰু সো গাইজ বাৰ্থডে বয় নাই ইয়াতে কিন্তু কেকটো অলপ মানুহ মনে মনে খাইছোঁ আপুনি আৰু মই জানাৰ খাই নাজানো গাইজ বাৰ্থডে বয় একদম শেষ হৈ গৈছে আমাৰ মাজত আৰু নাই দুখ প্ৰকাশ কৰি আছোঁ কি কৰিম আৰু উপায় নাই বাৰ্থডে কৰিব আহি এনেকুৱা অৱস্থা হ'ব বুলি ভবা নাছিলোঁ কিন্তু হৈ গৈছে এতিয়া ফাইনেলি আহিলোঁ ঘৰৰ চাবাই পাৰা নাই মই মানে এনেকৈ মানে বৰষুণ পৰি আছে তাৰ ভিতৰত এনেকৈ কিবা কিবি দিছে আৰু ফেয়াৰ এণ্ড লাভলি যে আছে না ফেয়াৰ এণ্ড লাভলি একদম মুখত ঘঁহি চহি দিছে ইফালে চ' ঠিকেই তোক তো মই বহামেই আৰু ইফালে আছে গোটেইকেইটা তো এতিয়া ৰাতিতো জানে ফ্ৰেণ্ডছ কেইটাৰ কি কাৰ্যক্ৰম থাকে অ ভাই তই নতুন গেঞ্জি নেকি ভাই খুলি আহা চিঙি পাইছে মানে গেঞ্জি চিঙিবলৈ ছিঙি দিব বুলি কৈ আছে ইফালে দেবু চেবু গোটেইকেইটা আছে ইফালে এতিয়া কি হ'ব অৱস্থা বেয়া মই তো চাবাই পাৰা নাই আৰু কিবা কিবি এতিয়া বোলে কৰিব মানে মোৰ কোনটো এইবাৰ মোবাইল পৰি গৈছে আৰু কিমান মুখ জ্বলি আছে তো বাৰ্থডে হয় শ্ৰাদ্ধ নেকি মৰা মাৰ মাছে চবকেইটাই আৰু নৰো মই মানে তেতিয়া যি ডাং কৈছিলোঁ তেতিয়া যি মাইচাৰ খাইছোঁ মাইচাৰ খাই ঘৰত একদম টোপনি দিছোঁ 1 ঘণ্টা তাৰপিছত ব্লগটো কণ্টিনিউ কৰি আছোঁ আৰু তো ভিডিঅ'টো ভাল লাগি থাকে লাইক কমেণ্ট শ্বেয়াৰ গোটেইখিনি কৰি দিবা আৰু যাই উইচ কৰিছে যাই ফেমিলি মেম্বাৰ গোটেইকেইটাক থেংক ইউ ছ' মাছ ইমান বেছি পৰিমাণে মৰম দিয়াৰ কাৰণে গোটেইকেইজনে আৰু এনেকৈ মৰম দি থাকিব সদায় আশা থাকিল আৰু লাভ ইউ অল সকলোকে বাট একদম ব্লক কৰা একদম জোৰে নাই কাৰণ আপোনালোকে জানে দিনটো পুৰা কিবা কিবি হৈয়ে আছিল আৰু কি কওঁ আৰু আজিৰ কাৰণে টাটা এণ্ড বাই বাই सजना जी मैनू छड़ के नहीं जाना कदी झूठे वादे सही दिल से निभाना कदी लंबी रातें सही ख्वाब तो दिखाना कदी मैं हूँ तारा तेरा चांद बन जा